হাগ্ৰামা মহিলাৰী কেইদিনমানত সহাত বাওহাত তেওঁৰ লগত থকা আমাৰ চন্দন ব্ৰহ্ম কাম্পা বৰগয়াৰী UPPL যোগদান কৰাৰ কাৰণে হয়তোবা আজি মনত কোনো শান্তি নাই, স্থিৰতা নাই, যাহা তা বকি আছে। কেতিয়াবা ক'লে যে নাই নাই তেওঁলোকে যোৱা নাই, এতিয়াও BPF দলতে আছে, তেওঁ বোলে নাজানে UPPL যোগদান কৰাটো, আৰু ইদিনা ক'লে ডিপুটেশ্যনত পঠাইছে বুলি, তেওঁহে পঠাইছে বোলে ডিপুটেশ্যনত। UPPL মাজত গৈ পেলাই UPPL ভিতৰুৱা কথাবিলাক হাগ্ৰামা মহিলাৰীক জনাই থাকিব লাগে তেওঁলোকে। আৰু আজি কি ক'লে গাঁওবুঢ়া ক'লে, কালি বা কি কয়। আচল কথাটো হ'লকে হাগ্ৰামাৰ লগত বা BPFৰ বৰ্তমান নেতাসকলৰ লগত UPPL যুঁজি থাকিবৰ সময়ো নাই, যুঁজি থাকিবৰ কাৰণে প্ৰয়োজনো নাই। কালিৰ পৰা হাগ্ৰামাই যি কয় তাৰ উত্তৰ আমি নিদিওঁ, কাৰণ হাগ্ৰামাৰ নেতৃত্বাধীন BPF দলে 2025 চনৰ নিৰ্বাচনৰ পিছত নিশ্চিন্ন হৈ থাকিব, নাথাকিব আৰু শেষত যদি তেওঁ যদি সমাজৰ কাৰণে কাম কৰিব বিচাৰে, তেওঁ হয়তোবা আজি যিসকলে UPPL যোগদান কৰিছে অকল UPPL ভাল পোৱা নহয়, বা UPPL নেতাসকলক ভাল পাই আঁকোৱালি লৈ যে UPPL যোগদান কৰিছে এইটোৱেই নহয় মতলবটো, উদ্দেশ্য। তেওঁলোকৰ মনত এটা উদ্দেশ্য আছে যে এই সময়ত আমি কোনোবা এটা দলত এক হৈ পেলাই BTCৰ ৰাজনৈতিক সত্তাটো আমি ৰক্ষা কৰিব লাগে, তাৰ কাৰণে তেওঁলোকে এক হ'বলৈ আহিছে। তো তেখেতসকলক আমি ডাঙৰকৈ হাত চাপৰি বজাই আজি হিতেশ বসুমতাৰী ডাঙৰীয়াক আগতে আপোনালোকে এবাৰ হাততালি বজাই পেলাই ডাঙৰকৈ হাততালি বজাই পেলাই আদৰণি জনাওক। প্ৰমোদ বড়োৰ নেতৃত্বত তেখেতে এটা ডাঙৰ কাম কৰি আছে। শত্ৰু মিত্ৰ যিয়ে নহওক, কিন্তু এই অঞ্চলৰ উন্নয়নৰ কাৰণে, শান্তি প্ৰতিষ্ঠাৰ কাৰণে যিসকলে একেলগে কাম কৰিবলৈ আগবাঢ়ি আহে সেইসকলক তেওঁ আঁকোৱালি ল'ব পাৰে। আমাকো বুজাই আছে, আমাকো কৈ আছে যে আমি চবকে আঁকোৱালি ল'ব লাগে। আজি আমি চবকে আঁকোৱালি লৈ আছোঁ। অকল BPFৰ পৰা কিয়, অন্য দলৰ পৰাও যদি আহে, বিনা চৰ্তত BTCৰ উন্নয়নৰ কাৰণে, শান্তিৰ কাৰণে। আজি BTCত কি চলি আছে গোটেই ভাৰতে চাই আছে। ছেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব। এই ছেপ্টেম্বৰ মাহত বৰ্তমান চলাই থকা UPPL দলে কিমান শক্তিশালী হিচাপে নিৰ্বাচন জয়ী হ'ব পাৰিব, ক্ষমতাত আহিব পাৰিব নে নাই, তাৰ যা কেলকুলেশ্যন সমগ্ৰ ভাৰতত চলি আছে। BTCটো ইমান সৰু হৈ থকা নাই, সমগ্ৰ অসমত তাৰে চৰ্চা, সমগ্ৰ ভাৰতত তাৰে চৰ্চা। আৰু যদি আজি 3 মাহৰ কাৰ্যকলাপটো যদি চাই, ইয়াত একোৱেই দেখা পোৱা নাই ভাৰতৰ মানুহে, অকল UPPL অকল UPPLকে দেখা পাই আছে। ইয়াৰ পৰা আমি দেখুৱাব পাৰিছোঁ যে UPPL যথেষ্ট শক্তিশালী। যোৱাকালি মোক এজন সাংবাদিকে সুধিলে কোকৰাবাৰীত যে টকা পইচা দি পেলাই কিনিছে বোলে এইসকল নেতাক, আৰু এইসকলক কিনিবৰ কাৰণে BTCয়ে ভাৰত চৰকাৰৰ পৰা উন্নয়নৰ নামত অহা টকাবিলাককে খৰচ কৰিলে বোলে। মই তেতিয়া কৈছিলোঁ হাঁহি, চৰকাৰী পইচা উলিয়াব লাগিলেতো প্ৰথম চেংচন হ'ব লাগে, এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হ'ব লাগে, ফাণ্ড ৰিলিজ হ'ব লাগে। কোনোবা ৰাজনৈতিক নেতা কিনিবৰ কাৰণে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিয়ে নেকি চৰকাৰে? চেংচন দিয়ে? তাৰমানে আবুল তাবুল বকি পেলাই মানুহৰ মাজত এটা অৰাজকতা বা ভুল ধাৰণাৰ সৃষ্টি কৰিব গৈ আছে। আজি চন্দন ব্ৰহ্ম নিজে আৰ্থিকভাৱে হওক, কিবাই হওক, সুপ্ৰতিষ্ঠিত ব্যক্তি। তেওঁ বাচি থাকিবৰ কাৰণে কাৰোবাৰ সহায় নালাগে। কাম্পা বৰগয়াৰীয়েও এটা সময়ত ডেপুটি চিফ আছিলে, তেওঁ নিজেও সুপ্ৰতিষ্ঠিত ব্যক্তি।
কাৰোবাৰ পৰা 1 পইচা 2 পইচা খুজি পেলাই বাচি থাকিব নালাগে। আজি হিতেশ বসুমতাৰী সুপ্ৰতিষ্ঠিত ব্যক্তি, কাৰো পৰা 2 পইচা 3 পইচা পালেহে জীয়াই থাকিব পাৰিব তেনেকুৱা ব্যক্তিও নহয়। সময় আৰু ফূৰ্তি কৰাৰ সময়। কিয় আনন্দ আৰু ফূৰ্তি কৰিব লাগে? আজিৰ পৰা ক'বলৈ গ'লে বাক্সা জিলাৰ যিমানবোৰ BTC সমষ্টি আছে, বাগানপাৰা, মছলপুৰ, দিহিৰা, কোকলাবাৰী আৰু খালবাৰী মথনগুৰিলৈকে 5টা 6টা সমষ্টিত UPPLৰ জয়যাত্ৰা আৰম্ভ হ'ল আজিৰ পৰা। আৰু আপোনালোকে মছলপুৰ মানে মহকুমাৰ অধীনত 3টা সমষ্টি আছে, কথা দিব লাগিব। দিহিৰা, মছলপুৰ আৰু কোকলাবাৰী, ইয়াৰ আৰু কেন্দ্ৰীয় নেতা আহিব নালাগে, এনেই জিকি যাব লাগিব। আপোনালোকে পাৰিবনে নাই? আজিৰ যোগদান কাৰ্যসূচীৰ দ্বাৰা দি মাত্ৰ হিতেশ বসুমতাৰীয়ে যোগদান কৰিছে বুলি মই ক'ব বিচৰা নাই। খাম্পা বৰগোহাঞিয়ে আগতে যোগদান কৰিলে, চন্দন ব্ৰহ্ম যোৱা বছৰতে যোগদান কৰিলে, মাখন স্বৰ্গীয়াৰী যোগদান কৰিলে। এজনৰ পিছত এজনকৈ UPPLত যোগদান কৰাটো, তেওঁলোকে মাত্ৰ BPF এৰি পেলাই UPPLত যোগদান কৰা ঘটনাই নহয় এইটো। ইয়াৰ পিছত বহুতখিনি মানুহ যোগদান কৰিব। কাৰণটো হ'ল কি, আমি ঐক্যতা বিচাৰোঁ। বড়োবিলাকে কয় বড়ো জাতি বোলে এক হ'ব লাগে, এটা ৰাজনৈতিক দলত আহিব লাগে।